হেল্ল' সতীৰ্থ ব্লগলৈ স্বাগতম জনাইছোঁ। আজি স্পেচিয়েল ডে 10 অক্টোবৰ 2022। আমি আমাৰ যাত্ৰাস্থান আমি গৈছোঁ নামেৰি গৈ আছোঁ পৰিয়াল সহিতে। গতিকে নামেৰি যি সৌন্দৰ্য, সেই সৌন্দৰ্য সঁচাই বৰ চকুত লগা, অতি মনোমোহা। আমি তালৈ গৈ আছোঁ। আজি এই যাত্ৰাকালত প্ৰথমতে আপোনালোকক দেখা পাইছে নামেৰিৰ যি আপোনাৰ এইটো নামেৰি বন্যকুলৰ কাৰণে এইটো বিখ্যাত, আৰু লগতে নামেৰিখন এখন অভয়াৰণ্য হিচাপে ঘোষণা কৰিছে, আৰু আমি সেই দিশতে গৈ আছোঁ এতিয়া। এইধৰণে নামেৰিলৈ গৈ থকা অৱস্থাত ট্ৰেইন আহিছে। ট্ৰেইন অহাৰ কাৰণে ৰাস্তা ব্লক কৰি দিয়া হৈছে। যথেষ্ট গাড়ী জমা হৈছে। এইফালেতো ৰাঙাপাৰা লাইন। এই যাত্ৰা কালত এইটো ৰাস্তাত পাইছোঁ। নামেৰিখনৰ ৰাস্তা সঁচাই বিৰাট মনোমোহা। ৰাস্তা খুব ধুনীয়া। ৰাস্তাত গৈ থকা অৱস্থাত আকৌ দেখাম। এই ট্ৰেইন আহিছে, এখন পেচেঞ্জাৰ ট্ৰেইন। আজি কি সুন্দৰ ৰাস্তা, দুইকাষে একদম এইবিলাক চিচু গছেই হ'ব দুইফালে চিচু গছ, আৰু একদম ৰাস্তা ষ্ট্ৰেইট। কেতিয়াবা যদি নামেৰি আহে, আৰু ইয়াত আচলতে খুব বনভোজস্থলী হিচাপে খুব বিখ্যাত, আৰু এইটো ৰাস্তাই ভালুকপুঙলৈ যায়। গতিকে খুব সুন্দৰ ৰাস্তা। আমি ইয়াতে এতিয়া আমি ৰখিম। ইয়াত ৰখি আমি কিছু নামেৰিৰ সৌন্দৰ্য উপভোগ কৰিম। কি সুন্দৰ ৰাস্তা, একদম চাৰিওফালে গছ গছনিৰ মাজত একদম সুন্দৰ পৰিৱেশ। ইয়াত পক্ষী বান্দৰৰ হেৰি আছে, অজস্ৰ বান্দৰ। বান্দৰ চোৱা, অজস্ৰ বান্দৰ। এই বান্দৰখিনি আচলতে খাদ্যৰ অভাৱ বুলি ক'ব লাগিব। ইয়াত খাদ্য খুব এটা হেৰি নাই। ৰাস্তাত ৰখি থাকে মানুহে, বিভিন্ন যাত্ৰীয়ে দিয়ে। কিন্তু ৰাস্তা দেখিছেন নাই, কি সুন্দৰ। এইটো নামেৰি বনাঞ্চল বিষয়া কাৰ্যালয় যায়, আৰু লগতে এতিয়া ইফালেদি গ'লে এইফালে ইক' কেম্পলৈ যাব পাৰি। এই ভিতৰলৈ গ'লে প্ৰায় 1.5 কিলোমিটাৰমান আগুৱাই গ'লে যিটো নামেৰি ইক' কেম্প, এই কেম্পটোলৈ যাব পাৰি। আমি পৰৱৰ্তী সংখ্যাত আমি ইক' কেম্পৰ বিষয়ে দেখাম। আজি আমি নামেৰিৰ যি বনাঞ্চল তথা ইয়াৰ যি প্ৰাকৃতিক সৌন্দৰ্যৰ দৃশ্য, সেইবোৰ আজি এই ভিডিঅ'টোৰ জৰিয়তে দেখাব বিচাৰিছোঁ। আৰু এইটো ৰাস্তাই গ'লেগৈ যিটো নামেৰিৰ ইক' কেম্প আছে, ইক' কেম্পলৈ যাব পাৰি। আৰু এইটো হৈছে নামেৰিলৈ অহা এটা ৰাস্তা। এইটো মেইন ৰাস্তা। এনেকুৱা है। এইটো ইক' কেম্পলৈ যোৱা ৰাস্তা। আজি ব্লগটোৰ জৰিয়তে এই সৌন্দৰ্যৰাজি দেখাবৰ কাৰণে ব্লগটো বনালোঁ।
এয়া যাত্ৰা নামেৰি ভিতৰৰ ফালে গৈ আছোঁ। ৰাস্তা খুব ধুনীয়া। আজি যথেষ্ট গাড়ী দেখা পাইছোঁ, এনেই খুব কম সংখ্যক গাড়ী থাকে। খুব ভাল লাগিছে আজি, পৰিয়ালৰ সৈতে গৈছোঁ নামেৰি চোৱাৰ হেঁপাহেৰে। পিছত বাইদেউ আছে, মিছেছ আছে, ছোৱালী আছে। আজি আপোনালোকক আমি নামেৰিৰ বিষয়ে সবিশেষ জনাবৰ কাৰণে আচলতে ভিডিঅ' কৰিছোঁ। এয়া নামেৰিৰ ৰাস্তা, গাড়ী আহি আছে আৰু সুন্দৰ ঠাই। এই ৰাস্তা কি সুন্দৰ ন শুনিবা, সঁচাই ৰাস্তা একদম মানে মসৃণ আৰু একদম খুবেই একদম মনোমোহা হেৰি। ৰাইজো আহিব কেতিয়াবা, খুব ভাল পাব। নামেৰি আহিব, খুব ভাল পাব। এইখনেই নামেৰি বনাঞ্চল।